হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। আৰু আজি নতুন এটা খানা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু আজি বনাবলৈ গৈ আছোঁ গাহৰিৰ সৈতে কলডিল। ৰেচিপিটো আগতে বনাই খাইছোঁ, ভাবিলোঁ এইবাৰো আকৌ বনাওঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু ৰেচিপিটো বনাবৰ কাৰণে মোৰ লগত আছে এটা কলডিলটো খুব ডাঙৰ আছিলে। এতিয়া যিহেতু বাকলিবিলাক গুচাই পেলাই একদম কোমল পাৰ্টটো মই লৈছোঁ। আৰু আছে এইফালে আধা কেজি গাহৰিৰ মাংস, আৰু মই খুব তেল গাহৰিখিনি খাই ভাল পাওঁ, সেইকাৰণে গাহৰি একদম চৰ্বিখিনি কিনি আনিছোঁ। প্ৰথমেই মই গাহৰিখিনি অলপ বইল কৰি লৈছোঁ, কাৰণ ইয়াতে বইল কৰিলে এটা খুব বগা বগা পানী ওলাই, সেই পানীখিনি পেলাই ল'লে খুব মনটো ভাল লাগে, চফা হৈছে নিচিনা লাগে। আৰু এইফালে কাটি লৈছোঁ অলপ পিঁয়াজ, আৰু ইয়াত মিক্সিত পিচি লৈছোঁ আদা, নহৰু আৰু অলপ জলকীয়া। আৰু মাংসখিনি বনাবৰ কাৰণে প্ৰথমতে মই কলডিলটোৰ প্ৰায় আধা অংশ খুব ধুনীয়াকৈ মিহিকৈ কাটি লৈছোঁ, আৰু লগত এটা আলু কাটি লৈছোঁ। আৰু কলডিল যিহেতু স্বাস্থ্যৰ কাৰণে খুব উপকাৰী বুলি আমি জানো, আৰু খুব ভালেমানখিনি কেলছিয়াম, মিনাৰেলছ, ভিটামিনছ গোটেইখিনি বস্তু ইয়াতে পায়। গতিকে আজি গাহৰি আৰু কলডিলৰ ৰেচিপিটো খুব ধুনীয়া হ'ব বুলি আশা কৰিছোঁ। তেন্তে ব'লক আমি ৰেচিপিটো আৰম্ভ কৰোঁ। যদিও গাহৰিৰ মই চৰ্বি অংশখিনি লৈছোঁ, তথাপি ইয়াত অকণমান তেল দিব লাগিব, কাৰণ মই ডাঙৰ উল্টা পিঁয়াজ লৈছোঁ, আৰু পিঁয়াজখিনি যদি ভাজি লওঁ মাংসখিনি খাবলৈ ভাল হ'ব। আৰু পিঁয়াজৰ লগতে মই আদা নহৰু পেষ্টখিনি অলপমান ভাজি ল'ব লাগিব, নহৰু কেঁচা গোন্ধটো যোৱালৈকে অকণমান ভাজি ল'লে মাংসখিনি খাবলৈ টেষ্ট হয়। আৰু এইফালে যিহেতু তেল গৰম হৈ গৈছে, গতিকে ইয়াত মই এতিয়া পিঁয়াজখিনি দি দিম। আৰু পিঁয়াজখিনি এনেদৰে দি প্ৰায় 5 মিনিট সময় ভাজিব লাগিব। পিঁয়াজখিনি সিজিবলৈ আৰম্ভ কৰিছে, গতিকে ইয়াত এচামুচ আদা নহৰু জলকীয়া পেষ্ট দি দিম। এইখিনি বস্তু এতিয়া ধুনীয়াকৈ সিজি গৈছে, আৰু এতিয়া ইয়াত এই বইল কৰি থোৱা মাংসখিনি দি দিম। এতিয়া ইয়াত অলপ নিমখ দি প্ৰায় 5 পৰা 10 মিনিটৰ কাৰণে ল' ফ্লেমত সিজিবলৈ দিব লাগে। এনেদৰে প্ৰায় 10 মিনিটমান সময় ল' ফ্লেমত ভজাৰ পিছত মাংসখিনি যেতিয়া সিজিবলৈ আৰম্ভ কৰিছে, এতিয়া সময় হৈ গ'ল কলডিল আলুখিনি দি দিয়াৰ। কলডিলখিনি এনেদৰে দি প্ৰায় ধুনীয়াকৈ লৰাই আৰু 10-15 মিনিট সিজাব লাগিব, যিহেতু ড্ৰাই ফ্ৰাই হয়, গতিকে ইয়াত কোনো ধৰণৰ বিলাহী বা তেনেকুৱা দিব নালাগে, আৰু পানীও নিদিওঁ। গতিকে ল' ফ্লেমত আকৌ 10 মিনিটমান ভজাৰ পিছতহে খাব পৰা। আৰু ফাইনেলি প্ৰায় কলডিলখিনি দি 10 মিনিটমান ভজাৰ পিছত মাংসখিনি খাব পৰা হৈছেগৈ, গতিকে এতিয়া নমাই দিম। আৰু এয়া হ'ল কলডিল আৰু গাহৰি মাংসৰ ফাইনেল লুক। দেখাত খুব ধুনীয়া হৈছে, আৰু খাই চালোঁ খুব ধুনীয়া টেষ্ট এটা পালোঁ। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ, আৰু আপোনালোকে বনাই খাই চাব। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। বাই বাই, গুড নাইট।